হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ লাই শাকৰ সৈতে গাহৰি মাংসৰ এটা চিম্পুল ৰেচিপি, যিটো সৰুৰে পৰা মাক বনাই অহা দেখি আহিছোঁ আৰু এতিয়া ময়ো বনাওঁ। যিসকলে গাহৰি মাংস ভাল পায় তেওঁলোকেতো নিশ্চয় ভালেই পাব এই ৰেচিপিটো। আজি এই ৰেচিপি ভিডিঅ'টোত মই কিন্তু অকণো অইল ব্যৱহাৰ নকৰোঁ। তেনেহ'লে পলম নকৰি আজি ৰেচিপিটোলৈ আগবাঢ়ো ব'লক। কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত ধুই ৰখা মাংসখিনি দি ভালদৰে লৰাই ল'ব। অলপ ঘন ঘনকৈ লৰাব যাতে লাগি নধৰে। এয়া দেখিছেনে, অলপ টাইম ভজাৰ পাছত গাহৰি মাংসৰ পৰা নিজা তেল ওলাবলৈ ধৰিছে আৰু এই সময়তে মই কাটি ৰখা পিঁয়াজ কেইপিচ দি ভালদৰে লৰাই আকৌ অলপ সময়ৰ বাবে ঢাকি ৰাখিম। এনেদৰে মাজে মাজে ভালদৰে লৰাই থাকিব। আৰু মই এতিয়া ইয়াত এটা ভোট জলকীয়া জোখৰ পৰিমাণৰ নিমখ হালধি দি ভালদৰে লৰাই দিছোঁ। যিহেতু এইটো ছিজনত সেউজীয়া শাক পাচলি প্ৰচুৰ পৰিমাণে পোৱা যায়, তাতে আজি বতৰটোও বেয়া, সেইবাবে ভাবিলোঁ লাই আৰু গাহৰিয়ে খোৱা হওক। লোভীয়া মনলৈ অহা মাত্ৰকে ৰখাব নোৱাৰি আৰু। এতিয়া মই ইয়াতে কাটি ৰখা আলু কেইপিচ দি থেতেলিয়াই লোৱা আদা নহৰুৰ পেষ্টটো দি দিছোঁ আৰু ভালদৰে মিক্স কৰি দিছোঁ। আলুখিনি ভালদৰে সিজাৰ পাছত মই এতিয়া ইয়াত লাই শাকখিনি দি দিম। এয়া মই লাই শাকখিনি দি দিছোঁ। যিহেতু লাই শাকখিনি প্ৰথমতে বহুত বেছি ফুলি থাকে, সেইবাবে মই অকণো নলৰোৱাকৈ অলপ সময় ঢাকি ৰাখিছোঁ। এয়া দেখিছেনে, অলপ সময় ঢাকি ৰখাৰ পাছত অলপ পমিবলৈ আৰম্ভ কৰিলে আৰু মই তেতিয়াই ভালদৰে মিলাই দিছোঁ। এনেদৰে ভালদৰে মিলাই অলপ সময়ৰ বাবে আকৌ ঢাকোন দি ৰাখি দিব। এয়া দেখিছেনে, অলপ সময় পাছত লাই শাকখিনি আৰু অকণমান সিজি গৈছে আৰু লাই শাকখিনি প্ৰায় নোহোৱাৰ গতেই হৈ গৈছে। এইটো ছিজনত প্ৰায়বোৰ ঘৰতে এই ৰেচিপিটো বনোৱা হয়েই, আৰু যিসকলে বনোৱা নাই আজিলৈকে তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। খুবেই টেষ্টি হয়। এয়া আজি মোৰ ৰেচিপি প্ৰায় সম্পূৰ্ণ হ'বলৈ হৈছে আৰু। আপোনালোকে মোৰ এই ৰেচিপিটো কেনেকুৱা পালে মোক জনাব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা আশাৰে আজিলৈ বাই বাই।